এইবোৰ আপোনালোকে দেখি আছে এতিয়া আমাৰ বাৰীখনত ইমান ধুনীয়াকৈ ভেদেলী লতা ফুলিছে দেখিছেনে এইডাল ভেদেলী লতা আৰু এইজোপা ভেদেলী লতা আৰু এইজোপা হৈছে আমাৰ কলগছ আৰু এইজোপা তিনিজোপা ভেদেলী লতা পকাইছে মানে ধুনীয়াকৈ পকাইছে ইমান ধুনীয়া কোমলীয়া দেখিছেনে আপোনালোকে আৰু এইডাল বৰ্তমান নতুনকৈ পকাইছে বগৰী পিছে ডাঙৰ হ'লে খাব পাৰিম বাৰীত এতিয়া কি আছে আমি বৰ্তমান আপোনালোকক দেখাওঁ এইডাল হৈছে তামোলৰ পুলি আৰু এইডাল হৈছে নাৰ্চাৰীৰ পৰা অনা নতুনকৈ আম পুলি মানে এতিয়া অলপ পকাইছে বৰষুণটো দিয়াৰ কাৰণে আৰু এইডাল হৈছে আনাৰস আমাৰ হাতে ৰোৱা ডাঙৰ হৈছে এতিয়া যেনে তেনে মানে কি ছাগলী গৰুৰ পৰা উৎপাত বেৰা দিয়াৰ কাৰণে এতিয়া বাচিছে অলপ নহ'লে গোটেই খাই পেলাই এইখিনি যে ঠাইখিনি বৰ্তমান সেইখিনিতে আমাৰ মৰমৰ অতি প্ৰিয় ডাঙৰমণি মৰিছিল ডাঙৰমণি ইয়াতে পুতি থৈছিল কিন্তু পাছত তাইৰ মুখখন চাবলৈ বহুত বেয়া লাগিছিল তাই বহুত দুখিত আছিল আপোনালোকে ভিডিঅ'টো কেনে পালে চাই কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ইমান ৰ'দ দিছে এতিয়া আমাৰ বৰ্তমান খুৰীয়ে ইমান ৰ'দত পৰি বেছিজনী ফুল কাটি আছে আপোনালোকে চাইছেনে এয়া বাৰী ফুল আপোনালোকে চাই থাকক কেনেকৈ লতি বেগা গৈছে পৰিলে বৰ্তমান এইটো ফুলটো অলপ কোমলীয়া হৈ আছে পৰিলে আজি আমি ঘৰত ৰান্ধিম ফুলে আৰু মাছে খাই কেনে লাগিব জুতি লাগিবনে এইডাল হৈছে আমাৰ ৰঙা মেষ্টা টেঙা আপোনালোকে মেষ্টা টেঙা বাৰু খাই পাইছে ৰঙা জাত কিছুমান ৰঙা আছে সেউজীয়া আছে বহুত বিভিন্ন ধৰণৰ আছে শাক পাচলি নহয় জানো এইডাল হৈছে আমাৰ বনবগৰী নতুনকৈ অনা নাৰ্চাৰীৰ পৰা এতিয়া ঘৰ আহি পালোঁ ঘৰ আহি পাই কণী ফ্ৰাই কৰিছোঁ আহি ভাত বনাবলৈ লৈছোঁ মই এতিয়া কণীখন ফ্ৰাই কৰি লওঁ আৰু এইফালে বিলাহীৰ লগত বনাম এতিয়া মই বিলাহী আদা নহৰু অকণমান এনেও পেষ্ট কৰি লৈছোঁ পেষ্ট মানে অকণমান থেতালি লৈছোঁ আৰু এইফালে এতিয়া মই কণীখন মোৰ ফ্ৰাই হ'লে ইয়াতে এতিয়া দিছোঁ তেলকণ অকণমান গৰম হোৱালে মই এইফালে আদা নহৰুখিনি থেতালি ল'লোঁ আৰু বিলাহীখিনিও কাটি লৈছোঁ পিঁয়াজটো কাটি লৈছোঁ আৰু এইফালে দিছোঁ মই জিৰা অলপ শুকান জলকীয়া এটা আৰু ইয়াত দিছোঁ মই থেতালি লোৱা আদা নহৰুখিনি আৰু এতিয়া অকণমান ভাজি লওঁ ভাজি লৈ ইয়াত দিছোঁ এতিয়া পিঁয়াজকণ অকণমান ৰঙা হোৱালে ইয়াত দিম নিমখ আৰু হালধি এতিয়া অকণমানকৈ দি এতিয়া বনাই লওঁ এইকণ বনাই হোৱালে মই এইফালে লৈছোঁ এতিয়া এগিলাচ পানী ইয়াত লৈছোঁ মই ভিটামিন চি টেবলেট মই ইয়াত পানীতে মই এই ভিটামিন চিটো মই দি দিছোঁ মৰ্ণিং টাইমত মই ভিটামিন চিয়ে লওঁ কাৰণ অলপমান মোৰ স্কিনৰ প্ৰব্লেম আছে চ' এইটো কাৰণে মৰ্ণিং টাইমত অলপমান মই এনেকৈ ভিটামিন চি পানী লওঁ চাহ তাহ একো নাখাওঁ চ' চাই থাকক তেতিয়াহ'লে এইফালে মই বনাই দিছোঁ বহাই পেলাই থৈ দিছোঁ কণী আৰু বিলাহীখিনি এইফালে মোৰ ৰেডি হৈ গৈছে এতিয়া মোৰ ৰেডি হৈ গ'ল মৰ্ণিং ড্ৰিংক এয়া মই ভিটামিন চি ড্ৰিংক লৈ আছোঁ মৰ্ণিঙত কাৰণ মোৰ স্কিনত এইবোৰ কিবা মানে পিম্পলছ ওলাইছে একদম স্কিন কেয়াৰ কৰিব পৰা নাই এইকেইদিন ইফালে ৰ'দত ঘূৰি ফুৰোঁতে কাৰণ দিনটো দোকানত থকা যায় চ' এইটো কাৰণে স্কিনৰ কেয়াৰ একো কৰিব পৰা নাই চ' তেতিয়াহ'লে চাই থাকক আৰু এইটো ভিটামিন চিটো কোনোবাই খাব বিচাৰিলে খাব পাৰিব একো ছাইড এফেক্ট নকৰে আৰু এইফালে খাই লৈ হোৱাৰ পিছত মোৰ এইফালে বিলাহীও সিজিলে
আৰু বিলাহীখিনি অলপমান সিজি গ'লে তাৰপিছত অকণমান ইয়াত মই পানী দিম, তাৰপিছত কণীকণ দি দিম মই তাতে। আৰু ইফালে মই দাইলো আছিলে অলপমান ফ্ৰিজত থোৱা দাইলকণো মই গৰম কৰিছোঁ, দাইলকণ গৰম কৰি লৈছোঁ। আৰু ইফালে আমাৰ বিলাহী হৈ আছে, বিলাহী আৰু কণী। আৰু এইবোৰ বাচনবোৰ আছে ধুবলৈ। আৰু এতিয়া আমাৰ বিলাহী কণী ৰেডি হৈ গ'ল। আৰু এইফালে দাইল হৈছে, আজি মৰ্ণিঙত এনেকৈ খাম আৰু এইজনী মাইনা তাই এতিয়া ভাত খাবলৈ বহিছে। আৰু এইজনী নিশাৰী মুখখন ঘূৰাই দিছে। মই এইফালে ভিডিঅ' কৰিছোঁ, তাই এইফালে চাবলৈ বিচৰা নাই। মাইনা হাই কৈছে। তেতিয়াহ'লে চাই থাকক, আমি খাই লওঁ ভাত। এইটো দুটাকো ওলাইছে ইয়াত খাই কিন্তু বহুত ডিলিচিয়াছ আৰু টেষ্টি। এইটো খাই ল'ব। কোনটো ভাঙি দিম? এই দুটাকো ওলাইছে। কোনে কোনে খাবা কমেণ্ট কৰা। মই এতিয়া ভাত খাই লওঁ।